আইজনী অ' আইজনী মোক অলপ চাহ গৰম কৰি দেচোন। আইজনী অ' আইজনী পিতাই মোক অলপ চাহ গৰম কৰি দে অ'। ৰচোন মই বাচনখিনি ধুই লওঁ হৈছে আৰু ল পিতাই চাহটো ল ৰহ বৰ ভাগৰ লাগিছে অ'। গৰম আছে দেই ভালকে হ'ব দে। পিতাই মই ভাতকেইটা বহাই দিওঁগে কলেজত যাব দেৰি হৈছে নহয়। খালি কলেজ আই অ' ছোৱালী মানুহ ইমান পঢ়া শুনা কৰি কৰিবি কি? তই বেলেগৰ ঘৰত গৈ পাকঘৰত ভাত বনাওঁতেই যাব। পিতাই এতিয়া আৰু সেইদিন নাই নহয়। আজিকালি ল'ৰা আৰু ছোৱালী সকলোৱে সমান, সকলোৰে শিক্ষা আৰু কামৰ অধিকাৰ আছে। এই থ এই পঢ়া শুনা কৰি কি কৰিছে আমি দেখিছোঁ নহয়। আৰু শুন, আৰু ভাতৰ লগত কচু আৰু শুকান মাছেই বনাবি। অ' খুৰাদেউ ভালনে আপোনাৰ? আছোঁ দে। অৱশ্যে তোক নেদেখা হ'লো আজিকালি। খুৰা কি ক'ব, বেপাৰ বাণিজ্য কৰিব উজনিৰ ফালে গৈছিল। উজনিৰ ফালে? অ' খুৰা এইটো কি খাই আছে আপুনি? বিৰি। বিৰি? বিৰি খাই নেকি? উপায় নাই, কি কৰিবি আৰু। কৈও এটা ভাল বস্তু আছে। কি বস্তু? এইটো চিগাৰেট। বহ দেচোন দে এইটো লওক। অ' খুৰা এই গোটেইটোকে লওক। গোটেইটোৱে? এই লওক। ঠিকেই আছে দে। অ' খুৰা পিছে আকৌ এটা বস্তু আনিছোঁ। কি আনিছ? হুইস্কি। কি এইটো? হুইস্কি। হুইস্কি নহয় ঐ, হুইস্কি হয়। বিলাতী মাল। এবাৰ খাই চাওক না, ধুনীয়া লাগে খাই। খাওক খাই দিয়ক না। মজা, মই কৈছো না, খাওক। খুৰা কেনে লাগিছে? তামাম জ্বলিছে। কি হ'ল? নাই, তই মধুৰিআম বৰ ভাল পাওঁ যে সেইকাৰণে আনিছোঁ। মধুৰি? আমাৰ ৰেল লাইনৰ কাষতে থকা পামখনৰ পৰাই লৈ আহিছোঁ। খাই বৰ ভাল পাবি কিন্তু। বাহ, তই তাৰ পৰা আনিছ মোৰ বাবে? কিয়? তই ক'লেতো তোৰ কাৰণে আকাশৰ পৰা তৰাকেইটাও আনিব পাৰোঁ। বাৰু হ'ব দে, এতিয়া আচল কথাটো কচোন। আচলতে তোক মানে কথা এটা ক'ব বিচাৰিছোঁ। কি ক'ব বিচাৰিছ আমি জানো দে। ঐ কৈ দে। নহয় মানে আজিকালি পঢ়া শুনা কেনেকৈ চলি আছে সেইটোহে। পঢ়া শুনা কি আৰু আগৰ দৰে চলি আছে। তাকে ক'বলৈ হাতত মধুৰাম কেইটা লৈ আছিলি। ল দুইটাকে ল। হ'ব দে, তহঁতে যাবি, মোৰ অলপ কাম আছে। হ'ব দে। উঠা ভণ্টি উঠা, চকুৰ পানী মোচা।
এই কি কৰি আছ এই পোৱালি মই গৈ আছো মই এই কোনোবা আছেনে চালা এই জহনি যোৱা পোৱালিটো দেখিছনে কি কৰি আছে বেটা মই গৈ আছো দেখিছনে এই জহনি যোৱা গৈ আছো মই তোক দেখিছা এই জহনি যোৱা পোৱালিটোৱে এই চাইকেলখনে বাৰু তাক কি জহা লগালে পাম্পটোকে চলাই এৰি থৈ গুচি গ'লগৈ এ কি হলে টিভি খঙত যে টিঙি তোলা হৈ আছে আৰে নকবহে খঙত টিঙি তোলা এই চাইকেলখনে তাক কি জহা লগালে বাৰু কওকচোন হা হেৰি এই পোৱালিটোক চিনি পায় নেকি আপুনি এ আপুনি কি কৈছে এইটো তাৰ নৃত্য নাটিকাহে বুজিছে আৰুতো মূল নাটক তাৰ বাকী আছে মূল নাটক মানে ই মহা দুষ্ট বুজিছে কি কৰো আইডিয়া সিদিনা মোক স্কুলত কাণত ধৰে আঁঠু কৰাইছিলি আজি পাবি মৰিলো অ ছাৰ কেনে এই টিকিলা গুণ্ডাৰে কাম এইটো তোক মই কেতিয়াও শান্তিত থাকিব নিদিম তোৰ বাপেৰে মায়েৰে কৈ তোক মই ইয়াৰ পৰা খেদিম নহলে মই ইয়াৰ পৰা গুচি যাব লাগিব বাপেকে ই দিনক দিনে মহাবজ্জাত হৈ গৈ আছে
আহিছে পলা 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 কোন তহঁত হা একো কৰিবা নোৱাৰ ই আমাৰ নাক কাণ কাটি পেলাইছে গাঁওখনত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰি পেলাইছে চাৰিওফালে কেৱল টিলিকা 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 ইমান যে অশান্তিখন কৰিব পাৰে নহয় এই ল'ৰাটো এই বাপেকটোৱে মৰম কৰি কৰি নষ্ট কৰি পেলাইছে ল'ৰাটো এতিয়া বা ক'ত জগৰ লগাই ফুৰিছেগৈ সি এই কি হৈছে তোৰ ইমানকৈ খং কৰি আছ যে কি হোৱা নাই আমাৰ ইয়াৰ বাবে সকলোৱে কথা শুনিব লগা হৈছে কিনো কৰিলে সি বাপেকটো হয় গমেই নাপায় ইমান উৎপতীয়া কাণ্ড কৰি গৈছে দুনিয়াখনতে আহা অৰা সি এতিয়া সৰু হৈ আছে এই সৰু কালত মানুহ অলপ উৎপতীয়া হয়ে আপুনিও মানে সৰুতে উৎপতীয়া আছিলে এতিয়া মৰম কৰি কৰি মূৰত উঠাই লৈছে একদম অ পুনেশ্বৰ ছাৰ তহঁতে অকণমান পাৰিলে টিলিকাক বুজা নহ'লে নহ'লে আৰু মই এই শিক্ষকতা কৰি এইখন গাঁৱত থাকিব নোৱাৰিম মই গুচি যাব লাগিব ইয়াৰ পৰা ছাৰ আহকচোন আপুনি বহি ল'ব আহক কি বহিম সি মোক সেই বহিব নোৱাৰা অৱস্থা কৰিছে আকৌনো সি কি কৰিলে হেৰ পুনেশ্বৰ কি কৰা নাই মোক সেইটো সোধ এই তহঁতে পাৰিলে তাক বুজা নহ'লে মই এই গাঁও এৰি একদম মই নিজৰ গাঁৱলৈ গুচি যাম কি অঁ ইয়াক বাপেকে মই সোধাই নেৰো আজি ই আমাক বহুত শাস্তি দিছে জানেনে ছাৰ কি কৰোঁ ভাবিয়েই পোৱা নাই তাৰ এই টিলিকাগিৰি উৎপাতৰ বাবে আমাৰ এই অঞ্চলৰ কোনো স্কুলে তাৰ এডমিশ্যন নোলোৱা হৈছে ছাৰ সি কৰা ভুলৰ বাবে আমাক ক্ষমা কৰিব টিলিকা আহিলে পুনেশ্বৰ মই যাওঁ দে অ' ছাৰ ৰ'বচোন অ' ছাৰ মই আৰু ইয়াত এখনটোকো থাকিব নোৱাৰোঁ বুজিছ সি আহিল যেতিয়া মোক সেই শিপৰলৈকে পঠিয়াব যাওঁ দে মই ইয়াক আজি মই সোধাই নেৰিছোঁ ক'ত আছে সি ক'ত ক'ত এচাৰিপাত ক'ত হা ক'ত ক'ত সি ক'ত আছে তোক আজি মই নেৰিছোঁ ঐ ক'ত ক'ত তই হা ক'ত অ' তই ইয়াতহে আছ পিঠি ফালি মাতি তোক মই তোৰ পৰা শান্তি নোপোৱা হৈছে গাঁওখনত চবৰে পৰা তোৰ কমপ্লেইন ওলা ৰচোন খং নকৰিবি মই তাক বুজাই আছোঁ জনা আছে আপুনি কি বুজাব ইয়াক লাই দি দি একদম মূৰৰ ওপৰত উঠাই ল'লে এতিয়াও সময় আছে মই ইয়াক চহৰৰ সেই মোমায়েকৰ তালৈ পঠিয়াই আছোঁ ঠিকেই কৈছে তাতেই যাওক তাতে গৈ পিনে পঢ়ক ইয়াত থাকিলে সেই দুনিয়াখনত জগৰ লগাই ফুৰে নাযাওঁ মই মামা তাত গ'লে মোৰ লগৰবোৰ নাপাম নহয় পাবি তাত সকলোবিলাক পাবি চাহ শুন তই মোমায়েৰ তালৈ গ'লে তোৰ লগৰবোৰতকৈ তই বহুত কথা শিকিব পাৰিবি তাতে তই গাড়ী দেখিবি মটৰ দেখিবি আৰু তোক মৰম কৰিবৰ বাবে তোৰ মোমায়েৰে আছেই নহয় অৱশেষত টিলিকাই মাক দেউতাকৰ কথা মতে তামোলপুৰৰ মোমায়েকৰ ঘৰলৈ যাবলৈ মান্তি হ'ল কিন্তু অকলে তামোলপুৰলৈ যাব নেকি মামা হে মামা আপুনি মোৰ মামাৰ দৰে নহয় জানো ভাড়া কিমান ল'ব ল'ম আৰু নাই এতিয়াই ফিক্স কৰা অ'কে বাবা অ'কে 300 টকা ল'ম মামাইতো কৈছিলে 200 টকা ল'ব বুলি আপুনিওতো মোৰ মামাৰ দৰে ন হ'ব দে মোৰো কোনো ভাগিনে মোক মামা ক'লি তেতিয়া ব'ল আৰু উঠ আহ মামা পুলিচৰ নাম্বাৰটো পাম নেকি এইটো বেগটোৰ কথা কৈ দিওঁ কি বেগ এইটো মামা ফোনটো লগাওক না ভাগিন কি ক'লো ই দেখোন মূৰৰ ওপৰলৈ উঠিছে হেল্ল' পুলিচ ষ্টেচন হেল্ল' মই ষ্টেচনত এটা বেগ পাইছোঁ বেগ কি বেগ
আৰু তুমি কোন ষ্টেচনৰ পৰা কৈ আছা? মানে বেগৰ ভিতৰত এখন পুতলা গাড়ী পাইছোঁ। পুতলা গাড়ী? আচৰিত, পুলিচে মোৰ ফোনটো কাটি দিলে। আনৰ বেগ এনেদৰে নিব নাপায়। কি ঠিক তাত বোমাও থাকিব পাৰে ন? মামা বাদ দিয়ক, মই ঘৰতে খেলিম গাড়ীখন। কি যে পোৱালি। বোমা নাই বলক, মই ভালকে খুলি চাইছোঁ। বা তোক মানিছো দেই, তই যে অকলে অকলে আহিছ ইয়ালৈকে। তোৰ অলপো ভয় লগা নাইনে? তই বৰ সাহসী ল'ৰা দেই। ঐ ল'ৰা, মূৰটো ভিতৰত সোমোৱা। আৰু কিমান দূৰ আছে তামোলপুৰলৈ? চহৰখন পাৰ হৈ গাঁও পালে পাই যাম। কি গাঁও? তুমি কোৱা ঠাইখন চহৰ নহয় নহয়, গাঁওহে হয়। ঐ, মা দেউতাই মোক এনে ঠগিলে। তোমাৰ মামাৰ ঘৰ পাই গ'লা। বাই বাই মামা। বাই। বৰ উৎপতীয়া, কথাবোৰে কিবা অন্ধ চুই গ'ল। সেই মই তাতেই যাওঁ, সেই ধনপতি বাইদেউৰ মিটিঙত। এই চিএমে তোৰ হেৰাই যোৱা গাইজনীক একেচোতে আনি তোৰ ঘৰ পোৱাবহি। বচাব প্ৰভু, হে প্ৰভু মোক বচাব। যোনে দেখিব সিয়ে বুজিব তামোলপুৰৰ বাতৰি ঐ, তামোলপুৰৰ বাতৰি ঐ।